কৃষ্ণগুৰু সেৱাশ্ৰমক কেন্দ্ৰীয় কাৰ্যালয়ৰ কাৰণে তেওঁ ঘৰ দান কৰিছে। আজি ভকতসকলে তেওঁৰ ঘৰত বিভিন্ন মিটিং আলাপ আলোচনা কৰিছে, অখণ্ড কীৰ্তন পাতিছে, অসংখ্য ভকত আহিছে। মদন ডেকা প্ৰভুকো তেওঁলোকে গুৰুদ্ৰোহী, বৰ্জন কৰা, ক্ৰাইম ব্ৰাঞ্চৰ পৰা ফোন কৰা, এনেকুৱা ধৰণৰ এক প্ৰকাৰ মানসিকভাৱে অত্যাচাৰ তেওঁক চলাই আছে। তাৰ পিছতো কিন্তু দেখিছোঁ যে মদন ডেকা প্ৰভুৰ লগত অসংখ্য ভকতে লগ লাগি গুৰুজনাৰ আদৰ্শ মতে এক নাম কীৰ্তন কৰি আছে। আমি এই ক্ষেত্ৰত মদন ডেকা প্ৰভুৰ চিন্তাধাৰা জানিব খুজিছোঁ। জয় কৃষ্ণগুৰু। প্ৰথম কথা হ'ল প্ৰতিজন কৃষ্ণগুৰুৰ ভকতে হাৰে হিমুজুৱে আমাৰ কৃষ্ণগুৰু প্ৰভুৰ প্ৰেমতে তাতে গৈ শৰণ লৈছিল, নাম লৈছিল। প্ৰতিজন কৃষ্ণগুৰুৰ ভকতে আশ্ৰমখনৰ লগত ওতঃপ্ৰোতভাৱে সম্পৰ্ক আছে, এতিয়াও আছে। কথাটো হ'ল প্ৰভু যোৱাৰ পিছত প্ৰেমানন্দ প্ৰভুৱে গুৰু হোৱাত ভাগ্যগুৰুৱে কওক বা তেওঁ সত্ৰৰ দায়িত্ব লোৱাতে হওক কাৰো আপত্তি নাছিল। কিন্তু কালক্ৰমত দেখিলোঁ আমি যেন ভাগৱতত কৃষ্ণগুৰুৰ কথা এৰি প্ৰেমানন্দৰ কথা বৰ্ণনা কৰা হ'ল। ভাগৱতত কৃষ্ণৰ কথা ক'ব লাগে, প্ৰেমানন্দৰ কথা কোৱা হ'ল। গুৰু বন্দনা কৰিব লাগে, প্ৰেমানন্দ বন্দনা কৰা হ'ল। আৰু কৃষ্ণগুৰু বোলে বৰ্তমান নাই, তেওঁৰ কথা কৈ লাভ নাই, এনেকুৱা ধৰণৰ ভাগৱত এটা পৰিৱেশ সৃষ্টি কৰিলে। এক নম্বৰ কথা। দুই নম্বৰ কথা, এইসকল কথা যিসকল ভাগৱতীয়ে নকয় সেইসকল ভাগৱতীক তেওঁ বাহিৰ কৰি দিয়ে। তাৰে উদাহৰণ মই এদিন আশ্ৰমত যাওঁতে প্ৰেমানন্দ প্ৰভুক ক'লে, ডেকা প্ৰভু মোৰ কথা যদি আপুনি নকয় আপোনাক ভাগৱতীৰ পৰা আউট কৰি দিম। তাৰমানে তেওঁক ভগৱান বনাব লাগে। এতিয়া প্ৰভুসকল চাওক, আমাৰ ধৰ্মটো প্ৰভুৱে আপুনি অলপ আগতে কৈছে গুৰুদ্ৰোহী। কোনজন গুৰুদ্ৰোহী? আমি আপোনাক মই প্ৰশ্ন কৰিছোঁ, কোনজন গুৰুদ্ৰোহী? আমি গুৰুদ্ৰোহীটো তেওঁ, প্ৰকৃত গুৰুক তেওঁ নাইকিয়া কৰিব বিচাৰিছে। আশ্ৰমত প্ৰকৃত গুৰুক নৎসাত কৰি তেওঁ নতুন কৃষ্ণগুৰুক আৱিৰ্ভাৱ হৈছে। আৰু এই কথাটো আমাৰ কোনো এজন কৃষ্ণগুৰুৰ ভকতে সহ্য কৰিব নোৱাৰে। তাৰ কাৰণেহে আমি বুকুত শিল বান্ধি আজি ওলাই আহিছোঁ। বেদনা আছে আমাৰো, আশ্ৰমখনৰ প্ৰতি এতিয়াও আমাৰ প্ৰেম আছে, থাকিব, সদায় থাকিব। কিন্তু আমি এইটো সহ্য কৰিব নোৱাৰোঁ যে আমাৰ যিজন শৰণদাতা গুৰু, যিজনে আমাক নাম দিলে, যিজনে আমাক ধৰ্ম দিলে, যিজনে আমাক সমস্ত দি গুচি গ'ল, সেইজন আজি যোৱাৰ পিছত সেইজনক নৎসাত কৰি এজন নতুন নব্যৰূপৰ কৃষ্ণগুৰুৰ আৱিৰ্ভাৱ হৈ আমাক কেনেকৈ ধৰ্ম প্ৰচাৰ কৰিবৰ কাৰণে কৃষ্ণ ভাগৱতীক অসমৰ ইমূৰৰ পৰা সিমূৰলৈ গোটেই ধৰ্মটো নষ্ট কৰি পেলালে। আৰু সেইটো আমি সহ্য কৰিব পৰা নাই কাৰণে আমি আহি সংঘবদ্ধ হৈছোঁ। এই সংঘবদ্ধটোকে আমি সংঘৰ অৰ্থটো তেওঁ বুজি পোৱা নাই, ক্লাব, এইটো অৰ্থ নহয়। আমি সংঘবদ্ধ হৈছোঁ আৰু এতিয়াও আমি তেওঁক আহ্বান জনাইছোঁ যে তেওঁ প্ৰকৃত গুৰুজনৰ আসন তেওঁ প্ৰতিষ্ঠা কৰক, গুৰুজনক আগত ৰাখি আগবাঢ়ক। আমি তেওঁক সহায় কৰিম, আশ্ৰমৰ কাৰণে আমি সকলোৱে লাগিম। কিন্তু প্ৰকৃত গুৰুজনক আগত ৰাখি এতিয়া আমি আশ্ৰমলৈ যদি যাওঁ, গুৰুৰ আসন নাপাওঁ। আমি য'ত গুৰুজনে বাৰান্দাত বহিছে সেই আসন নাপাওঁ, গুৰুৰ আসন নাপাওঁ। আমাৰ খুব হয়, তাতে আমি ঈশ্বৰক দেখা পাওঁ, গুৰুজনক দেখা পাওঁ। এতিয়া আমি সেইবিলাক নাইকিয়া হৈ গ'ল। গুৰুৰ যিবিলাক বস্তু আছিল যথাযথভাৱে সংৰক্ষণ কৰিব লাগে, আজি সেইবিলাক নাইকিয়া হ'ল। আজি মনৰ বৰ দুখত আমি এই ভকতবিলাকে এনেকৈ ওলাই আহি আজি আমি সংঘবদ্ধ হৈছোঁ। আমাৰ মূল কাৰণটো হ'ল এইটো যে আমাৰ প্ৰকৃত গুৰুজনক আমি প্ৰতিষ্ঠা কৰিব লাগে।